Hello everyone. আগৰ ভিডিঅ'ত আমি কুৱেশ্যন নং 1 ৰ পৰা 4 লৈকে আলোচনা কৰিম। আজি আমি কুৱেশ্যন নং 5 ৰ পৰা আলোচনা কৰিম। কুৱেশ্যন নং 5 ত কি দিয়া আছে? PQ আৰু RS ৰেখা দুডালৰ ছেদবিন্দু O যদি POR 50 ডিগ্ৰী তেন্তে বাকিবোৰ কোণৰ মাপ নিৰ্ণয় কৰা। ইয়াত কি দিয়া আছে? POR। কোণ POR দিয়া আছে, কিমান দিয়া আছে? 50 ডিগ্ৰী। আমাক বাকিবোৰ কোণৰ মান উলিয়াবলৈ কৈছে। কি উলিয়াব লাগিব আমি? SOQ উলিয়াব লাগিব। SOQ কিমান উলিয়াব লাগিব? POS কিমান আৰু ROQ কিমান উলিয়াব লাগিব। এতিয়া চিত্ৰটো ভালকৈ মন দি চোৱা। POR আৰু SOQ দুটা বিপ্লৱীপ কোণ। বিপ্লৱীপ কোণ কি হয় আমি পাৰ্ট 1 ত আলোচনা কৰিলো। আৰু যদি নাই চোৱা চাই লবা। আমি কি চিত্ৰৰ পৰা কি দেখিছো? আমি চিত্ৰৰ পৰা কোণ POR আৰু কোণ SOQ হৈছে বিপ্লৱীপ কোণ। বিপ্লৱীপ কোণ। বিপ্লৱীপ কোণ যদি হয় তেতিয়া কি পাইছো আমি? বিপ্লৱীপ কোণবোৰ সদায় সমান হয়। গতিকে POR ইকুৱেল SOQ যিহেতু বিপ্লৱীপ কোণ। এতিয়া আমাক POR দিয়া আছে POR কিমান? 50 ডিগ্ৰী। ইয়াতেকে SOQ হ'ব 50 ডিগ্ৰী। বুজি পালানে? কাৰণ বিপ্লৱীপ কোণ। SOQ আমি পাই গলো। এতিয়া আমি কি উলিয়াব লাগিব? POS। POS টো ফাৰ্ষ্ট আমি উলিয়াই লওঁ। এতিয়া ভালকে মন দি চোৱা। POR, কোণ POR আৰু কোণ POS। কোণ POS হৈছে ৰৈখিক জুৰীয়া কোণ। ৰৈখিক জুৰীয়া কোণ। আমি জানো দুটা ৰৈখিক জুৰীয়া কোণৰ যোগফল সদায় কিমান হয়? কিমান হয় বাৰু? 180 ডিগ্ৰী। আমাক কি POR টো দিয়া আছে? POR 50 ডিগ্ৰী। গতিকে আমি ইয়াৰ পৰা আমি POS টো ধুনীয়াকৈ উলিয়াই দিব পাৰো। PO দেখি পাই নে ইয়ালৈকে? POS ইকুৱেল কিমান হয়? 180। 50 টো এফালে লৈ আহিম, মাইনাছ হৈ যাব। কিমান হ'ব? মাইনাছ কৰিলে 130 ডিগ্ৰী। এতিয়া কোণ POS ও আমি পাই গলো কিমান? 130 ডিগ্ৰী। এতিয়া POS পাই গলো। এতিয়া আমাৰ কি বাকি থাকিলে? ROQ। ROQ আমি এটা ইয়াত কৰিম দেই। এতিয়া এইটো চোৱা। POS আৰু ROQ দুটা বিপৰীত ফালে আছে। গতিকে বিপৰীত ফালে থকা কোণটো কি কয়? বিপ্লৱীপ কোণ। আৰু আমি জানো যে বিপ্লৱীপ কোণবোৰ সমান হয়। গতিকে কোণ ROQ সমান কোণ POS। কাৰণ যিহেতু বিপ্লৱীপ কোণ। বিপ্লৱীপ কোণ। এতিয়া আমি ROQ পাই গলো। ROQ কিমান? POS কিমান দিয়া আছিলে? কিমান পালো আমি? 130 ডিগ্ৰী। POS যদি 130 ডিগ্ৰী, ROQ হ'ব 130 ডিগ্ৰী কাৰণ বিপ্লৱীপ কোণ। আমি এতিয়া গোটেইকেইটা পালো নে? POR টো দিয়া আছিলে 50 ডিগ্ৰী। SOQ আমি বিপ্লৱীপ কোণ হোৱাৰ কাৰণে আমি 50 ডিগ্ৰী পাই গলো। তাৰপিছত POS উলিয়ালো আমি 130 ডিগ্ৰী আৰু ROQ পালো আমি 130 ডিগ্ৰী। গতিকে আনসাৰ আমি পাই গলো। এতিয়া আমি কুৱেশ্যন নং 6 টো চাম। চিত্ৰৰ পৰা এটা চিত্ৰ দিয়া আছে, চিত্ৰৰ পৰা x নিৰ্ণয় কৰিবলৈ কৈছে। এই চিত্ৰটো মই বৰ্ডত আঁকি ললো। ইয়াত x ৰ মানটো উলিয়াবলৈ কৈছে। এইটো বহুত সিম্পল হয়। এইটো চোৱা, এইটো এডাল সৰল ৰেখা। এই মাত্ৰ আমি কৰি আহিছিলো যে এডাল সৰল ৰেখাত 180 ডিগ্ৰী কোণ সৃষ্টি হয়। গতিকে 60 প্লাছ x প্লাছ 45 ডিগ্ৰী এই গোটেইকেইটা যোগ কৰিলে আমি কি পাম? 180 ডিগ্ৰী। ইয়াৰ পৰা আমি x ৰ মানটো ধুনীয়াকৈ উলিয়াই দিব পাৰিম। এতিয়া 60 আৰু 45 ডিগ্ৰীক আমি প্লাছ কৰি দিম। কিমান হ'ব? 5 10 প্লাছ x ইকুৱেল 180 ডিগ্ৰী। আৰু x টো কি 105ক আমি এফালে লৈ আহিম। কিমান হৈ যাব? মাইনাছ 105। কিমান হ'ব? এইটো 75 ডিগ্ৰী পালো। এতিয়া আমি কুৱেশ্যন নং 7 টো চাম। এটা কোণ নিৰ্ণয় কৰা যিটো তাৰ সম্পূৰক কোণৰ সমান। আমি ধৰি লম। ধৰা হ'ল এটা কোণ x বুলি ধৰি লম। x। এতিয়া x ৰ সম্পূৰক কোণটো কিমান হ'ব? x ৰ সম্পূৰক কোণ সম্পূৰক হ'লে 180 মাইনাছ x। এতিয়া প্ৰশ্নমতে কি কৈছে? প্ৰশ্নমতে কৈছে যে এই কোণটো আৰু এই কোণটো সমান। গতিকে আমি সমান পাতি ললো সমান। এই কোণটো আৰু
এই কোণটো সমান বুলি কৈছে আমি এতিয়া এই x টো এফালে লৈ আহিম কিমান হৈ যাব প্লাছ x হৈ যাব 180 এটো x প্লাছ x টুৱাইছ x হৈ যাব 180 এতিয়া x দুইটো এফালে লৈ যাম 180/2 সমান 90 ডিগ্ৰী গতিকে কোণৰ মানটো কি হ'ব এতেকে নিৰ্ণেয় কোণৰ মান 90 ডিগ্ৰী বুজি পালা এটা কুৱেশ্যন নং এইটো চাম আমি এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 24 ডিগ্ৰী বেছি কোণটোৰ মাপ নিৰ্ণয় কৰা ইয়াত আমি নিৰ্ণয় কৰিবলৈ দিয়া কোণটোৰ মাপ ধৰি ল'ম ধৰা হ'ল কোণটোৰ মাপ x ডিগ্ৰী এতিয়া x ৰ পূৰক কোণ কিমান হ'ব x ৰ পূৰক কোণ হ'লে সদায় 90 ৰ পৰা মাইনাছ কৰিব লাগিব গতিকে 90 - x হ'ল এতিয়া প্ৰশ্নত কি কৈছে প্ৰশ্নত কৈছে যে এই কোণটোৰ মাপ এইটো কোণতকৈ কিমান 24 ডিগ্ৰী বেছি এইটো কোণৰ মাপ ইয়াতকৈ 24 ডিগ্ৰী বেছি গতিকে আমি সমান বুলি পাতিলে কি হ'ব ইয়াৰ লগত 24 টো আমি যোগ কৰি দিলোঁ তেতিয়াহে সমান হ'ব কাৰণ ইয়াত বেছি হৈ আছে 24 নহয় জানো গতিকে আমি 24 টো ইয়াত প্লাছ কৰি দিলোঁ এতিয়া আমি x ৰ মান উলিয়াবলৈ চেষ্টা কৰিম 24 এতিয়া x টো এফালে লৈ আহিম ইয়াত মাইনাছ x আছে এফালে আহিলে প্লাছ x হৈ যাব তাৰপাছত এইটো 90 আৰু 24ক আমি প্লাছ কৰি ল'ম কিমান হ'ব 4 9 11 তাৰপাছত এইটো কিমান হ'ব টুৱাইছ x হৈ যাব 114 তো মই ওপৰত পাতিছোঁ দেই ওপৰত পাতিছোঁ x ৰ মান উলিয়াব লাগিব এতিয়া 2 টো এফালে লৈ গ'লো সমান চিনৰ এফালে কিমান হৈ যাব হৰণ হৈ যাব গতিকে 2 হৰণ হৈ গ'ল কিমান হ'ব আনসাৰ হৰণ কৰি দিলে 57 ডিগ্ৰী এতিয়া x ৰ মানটো কিমান দি পালোঁ 57 ডিগ্ৰী এতেকে নিৰ্ণেয় কোণৰ মাপ 57 ডিগ্ৰী এতিয়া আমি কুৱেশ্যন নং 9 টো আলোচনা কৰিম কি কৈছে এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 32 ডিগ্ৰী কম কোণটোৰ মাপ নিৰ্ণয় কৰা ইয়াত এটা কোণৰ মাপ নিৰ্ণয় কৰিব কৈছে ন সেইটো কোণটোৰ মাপটো আমি ধৰি ল'ব লাগিব ধৰা হ'ল কোণটোৰ মাপ x ডিগ্ৰী বুলি আমি ধৰি ল'লোঁ তাৰপাছত কি কৈছে এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 32 ডিগ্ৰী পূৰক কোণৰ কথা কৈছে গতিকে আমি x ৰ পূৰক কোণটো উলিয়াই ল'ম x ৰ পূৰক কোণ কিমান হ'ব পূৰক কোণটো হ'ব পূৰক কোণ উলিয়াবলৈ হ'লে আমি কি কৰোঁ 90 ৰ পৰা মাইনাছ কৰোঁ 90 - x এতিয়া প্ৰশ্নত কি কৈছে এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 32 ডিগ্ৰী কম এইটো লিখিব লাগিব প্ৰশ্নমতে এটা কোণৰ মাপ মানে এই কোণটোৰ মাপ তাৰ পূৰক কোণটোৰ মাপতকৈ 32 ডিগ্ৰী কম এইটোৰ মাপ মানে x ৰ মাপ তাৰ পূৰক কোণটো এইটো তাৰ পূৰক কোণটোৰ মাপতকৈ 32 ডিগ্ৰী কম গতিকে আমি মাইনাছ কৰি দিলোঁ 32 মানে এই x ৰ মানটো তাৰ পূৰক কোণৰ মানতকৈ 32 ডিগ্ৰী কম গতিকে বিয়োগ কৰিলোঁ এতিয়া আমি অংকটো কৰি গ'লে হ'ব এতিয়া 90 - এতিয়া ব্ৰেকেটটো ভাঙি লওঁ x - 32 x এই x টো এফালে লৈ আহিম কিমান কি হৈ যাব প্লাছ x হৈ যাব তাৰপিছত 90 ৰ পৰা আমি 32 টো মাইনাছ কৰিম এইটো x প্লাছ x কিমান হৈ যাব টুৱাইছ x আৰু 90 ৰ পৰা 32 বিয়োগ কৰিলে কিমান হ'ব এইটো 8 আৰু ইয়াত থাকিব 58 তাৰপাছত এতিয়া x ৰ মান উলিয়াম 2 টো x ৰ লগত পূৰণ হৈ আছিলে ইয়াত এফালে আহিলে হৰণ হৈ যাব 58/2 হৰণ কৰিলে কিমান হ'ব x ইকুৱেল 2 দুগুণ 4 29 ডিগ্ৰী পালোঁ এতেকে নিৰ্ণেয় কোণৰ মান আমি কিমান পাইছোঁ x ৰ মান নিৰ্ণেয় কোণৰ মাপ 29 ডিগ্ৰী আনসাৰ পাই গ'লো এতিয়া 10 নম্বৰ কুৱেশ্যনটো কি কৈছে এটা কোণ তাৰ পূৰক কোণৰ 5 গুণ কোণটো নিৰ্ণয় কৰা আকৌ আমি যি কোণটো উলিয়াবলৈ কৈছে সেইটো আমি ধৰি ল'ম x বুলি ধৰা হ'ল কোণটোৰ মাপ x ডিগ্ৰী এতিয়া কিহৰ কথা কৈছে পূৰক কোণৰ কথা কৈছে গতিকে x ৰ পূৰক কোণটো আমি x ৰ পূৰক
কোণটো উলিয়াই ল'ব লাগিব পূৰক কোণ কিমান হ'ব পূৰক কোণ হ'লে 90 পৰা আমি মাইনাছ কৰোঁ মনত ৰৈছেনে 90 ডিগ্ৰীৰ পৰা এইটো মাইনাছ কৰি আমি পূৰক কোণ পাই গ'লোঁ এতিয়া প্ৰশ্নমতে কি কৈছে প্ৰশ্নমতে কৈছে যে এটা কোণ তাৰ পূৰক কোণৰ 5 গুণ এই কোণটো xটো তাৰ পূৰক কোণৰ 5 গুণ কৈছে গতিকে 5টো পূৰণ হ'ব বুজি পাইছা এই xৰ মানটো তাৰ পূৰক কোণৰ মাপৰ 5 গুণ বুলি কৈছে গতিকে আমি এনেকৈ পাতি ল'লোঁ এতিয়া এইটো আমি এতিয়া 5ৰে 90 মাইনাছ xক আমি পূৰণ কৰিব লাগিব প্ৰথমে 90 তাৰপাছত মাইনাছ কাৰণে মাইনাছ দিলোঁ আৰু 5x এতিয়া 5xক এই xৰ ওচৰলৈ লৈ আহিম কিমান হৈ যাব এফালে আহিলে প্লাছ 5x হৈ যাব তাৰপাছত 5 × 90 কিমান হ'ব 450 হ'ব এতিয়া এইটো প্লাছ কৰিলে x + 5x = 6x = 450 আৰু এতিয়া x এতিয়া 6টো এইফালে পঠিয়াই দিম ইয়াত 6টো xৰ লগত পূৰণ হৈ আছে এইফালে আহিলে হৰণ হৈ যাব কিমান হ'ব এতিয়া এতেকে x = হৰণ কৰিলে কিমান 75 ডিগ্ৰী এতেকে আমি পাই গ'লোঁ xৰ মান নিৰ্ণয় কোণৰ মান আমি কি পালোঁ 75 ডিগ্ৰী নিৰ্ণয় কোণৰ মান 75 ডিগ্ৰী বাকি কুৱেশ্যনখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম এই ভিডিঅ'টো যদি তোমালোকৰ বাবে হেল্পফুল হৈছে তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ